নমস্কাৰ বন্ধুসকল, সকলোৰে ঘৰত আজিকালি নিশ্চয় এখনকৈ হ'লেও গাড়ী আছে আৰু কিছুমানৰ ঘৰত হয়তো দুখন বা তিনিখনো থাকে। আৰু আপোনালোকে নিশ্চয় জানে চাগে যে সেই সকলোসমূহ গাড়ীতে এখন এখন নম্বৰ প্লেট লগোৱা থাকে। বহুত কম সংখ্যক মানুহৰ গাড়ীতহে নম্বৰ প্লেট নাথাকে। বন্ধুসকল, আপোনালোকে জানেনে যে ভাৰতৰ ৰাষ্ট্ৰপতিজনে ব্যৱহাৰ কৰা গাড়ীখনত কোনো ধৰণৰ নম্বৰ প্লেট নাথাকে। মই বা আপুনি যদি সেই নম্বৰ প্লেট নথকা গাড়ী চলাওঁ তেন্তে পুলিচে ধৰিলে আমি ফাইন ভৰিব লাগিব। কিন্তু ভাৰতৰ ৰাষ্ট্ৰপতিজনৰ গাড়ীত কোনো ধৰণৰ নম্বৰ প্লেট নাথাকে। আজি মই আপোনালোকক কম কিহৰ কাৰণে ভাৰতৰ ৰাষ্ট্ৰপতিৰ গাড়ীত নম্বৰ প্লেট নাথাকে। বন্ধুসকল, ভিডিঅ'টিৰ আৰম্ভণিতে আপোনালোকলৈ এটা সৰু প্ৰশ্ন। আপোনালোকে জানেনে ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি কোন আছিল? যদিহে জানে তেন্তে আপোনাৰ উত্তৰটো কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। এতিয়া আহিছোঁ ভাৰতৰ ৰাষ্ট্ৰপতিজনৰ গাড়ীত কিয় নম্বৰ প্লেট নাথাকে। ভাৰত চৰকাৰৰ ফালৰ পৰা ভাৰতৰ কিছুমান ব্যক্তিক নম্বৰ প্লেট নোহোৱা গাড়ী চলাবলৈ পাৰ্মিশ্যন দিয়া হয়। আপোনালোকে নিশ্চয় নাজানে চাগে কোন কোন মানুহক এনেধৰণৰ নম্বৰ প্লেট নোহোৱা গাড়ী চলোৱাৰ পাৰ্মিশ্যন দিয়া হয়। ভাৰতৰ ৰাষ্ট্ৰপতি, ৰাজ্যৰ ৰাজ্যপাল আৰু অন্য কিছুমান ভিভিআইপি লোককহে এনেধৰণৰ পাৰ্মিশ্যন দিয়া হয়। আৰু অন্য দেশৰ প্ৰধানমন্ত্ৰী বা ৰাষ্ট্ৰপতি ভাৰতলৈ আহিলে তেওঁলোকক যিখন গাড়ীত অনা হয় সেইসকল গাড়ীৰো নম্বৰ প্লেট থকা দেখা নাযায়। ইয়াৰ উপৰিও ভাৰতৰ বিদেশ মন্ত্ৰালয়ৰ ওচৰতো এনেকুৱা কিছুমান নম্বৰ প্লেট নোহোৱা গাড়ী আছে। সকলো গাড়ীৰে নম্বৰসমূহ ৰেজিষ্টাৰ কৰা থাকে, যাৰ সহায়ত গাড়ীৰ মালিকজনৰ নাম, ঠিকনা আদি জানিব পৰা যায়। আৰু সকলো গাড়ীৰে নম্বৰসমূহ বেলেগ বেলেগ হয়। দেশৰ ডাঙৰ ডাঙৰ প্ৰভাৱশালী লোকৰ গাড়ীত নম্বৰ প্লেট নোহোৱা প্ৰথাটো ব্ৰিটিছসকলৰ শাসনকালৰ পৰাই চলি আহিছে। দেশৰ ৰাষ্ট্ৰপতি, ৰাজ্যৰ ৰাজ্যপাল আৰু অন্য ভিভিআইপি লোকৰ সুৰক্ষাৰ কাৰণে তেওঁলোকৰ গাড়ীত কোনো ধৰণৰ নম্বৰ প্লেট নাথাকে। বন্ধুসকল, আশা কৰোঁ কথাখিনি জানি আপোনালোকে নিশ্চয় ভাল পালে। যদিহে ভাল পালে তেন্তে ভিডিঅ'টি লাইক কৰিব আৰু এনেধৰণৰ আৰু অধিক ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।